Hey guys, good morning and welcome back to my YouTube channel. So এতিয়া আজি দেওবাৰ হয় ৰাতিপুৱা হৈ আছে ৰাতিপুৱা এতিয়া আপোনাৰ 8টা বাজিছে আৰু 8টা বাজিছে আমি খাই আছো এতিয়া চাহ মই খাই আছো চাহ আৰু তাই চাই আছে মোবাইল yes মানে চাহ খাবলৈ সাবসিকুন কৰি হলে মানে ওপৰখিনি সকলো হৈ গল তল মুছিবলৈ আছে আৰু এপিনে আমাৰ কৰি আছে বাসন ধুই আছে সেইকিটা আমাৰ মম লগা কাপকিটা ধুই আছে yes আমি আসলে টাইম মেইনটেইন কৰিব পৰা নাই একচুয়ালি কি হল বস্তু আপোনালোকক দেখাম আমি এইবু বস্তু সব এইকিটা বস্তু আমি আনি থৈছো খালি হল যে কি আমি এইকিটা কৰিবলৈ টাইমে পোৱা নাই আৰু যিকোনো কাম এটা কৰিবলৈ আমি টাইম মানে মেনেজ কৰিব পৰা নাই তো আজিবা আমি এখন কি বুলি কয় ৰুটিন বনাম হয় নাই ৰুটিন বনাম আৰু কোন টাইমত কি কৰে সব কৰিম আপোনালোকে চাই থাকিব ফুন্টি চলো 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 ফুন্টি মাম খালানে ফুন্टी खालाने सैडल पिन था ये देखो तुम्हारा पार्सल आ गया ये देखो गाइस पार्सल तो আহিলে হয় খালি এতিয়া আনবক্সিং নকৰো এটো পিছত কৰিম মানে কেতিয়া কৰিম আজি নহয় কিনো আছে ইয়াত আপোনালোকক দেখাম খালি কেদিন মানৰ পিছত দেখাম বহুত দিনৰ মত বাইকখন ধুই ললো মানে আপোনাৰ ধোৱা হোৱা নাছিলে বহুত দিন হ'ল মানে প্ৰায় চাগে দুমাহ তিনিমাহ মান ধোৱাই নাছিল দেই তো হেতু কাৰণে আমি আজি দুইটাই মিলি প্লানি ধুই ললো আৰু হেবিনা ধুই আছে আজি মানে সানডে হয় যে হেতু কাৰণে মানে সকলোৱে সব মানে ঘৰ সফা কৰে বা বাইক টেক সফা কৰে সব মানে কামত কলো তুমি মই কৈছো বুলি কলো কবলে কৈছে ৰাইজে কোনে কোনে কৈছে কৈ দিয়া আকৌ এখনে মোৰ আও সম্পত্তি আ বেলেগ বুলি বলে নাহে আ এখনৰ পৰাই মই চলি আছো আ তো গাইজ আমি গাছা ধুললো ধুই লোৱা পিছত এতিয়া আমি খাবলৈ লৈছো ভাত মানে আমাৰ ফ্ৰাই ভাত কালি আছিলে যে ভাতটো হেতু কাৰণে এতিয়া ইয়াত ডিম দি প্লানি ফ্ৰাই ভাত বনাইছো এন্ড পটেটো yes with egg and potato মানে আলু ভাজিও কালি আছিলে তো দুইটা মিলাই প্লানি বনাইলো কাম আকৌ নতুনকে বনাবলৈ হলে বহুত দেৰি লাগি যাব যে ভুক লাগিব হেতু কাৰণে কালি বনালোকে অলপ ৰিমেক কৰি প্লানি খাই লওঁ এটো বহুত গৰম হ'ব চাগে দেই চাই লবা তো গাইজ ভাত খোৱাৰ পিছত হৈ গলো মানে অকমান গাটো বেয়া বেয়া লাগিছে পানী লাগিছে মানে হেতু কাৰণে হৈ গলো দেখিছো যে মোৰ মানুহজনীয়ে গাড়ীখন পলিশ কৰি আছে মানে মোৰ গাড়ীখন একদম বেয়া হৈ গৈছিলে ডিসকালাৰ হৈ গৈছিলে হেতু কাৰণে পলিশ কৰি আছে আগতো কৰে যেনিবা পলিশ আগতো কৰে আৰু ধুইও দিয়ে আজি ধুওঁতে দুটাই একেলগে ধুইছো আৰু পলিশ কৰিছে মই নাই কৰা কেনেকুৱা লাগিছে পলিশ কৰি ভাল লাগিছে আগতে কবাত সেই গাড়ী ধোৱা তাত কাম কৰিছিলা নি নাই কৰা এখনেহে চলাই আছে তো হেতু কাৰণে এখন সাফা কৰি থবই লাগিব বেলেগেতো কৰি নিদিয়ে মই কৈছো বোলো বাইকখন ধুই মেলি দিও আকৌ চাফা কৰিবলৈ বেক চাইডে বেলেগলৈ ঘূৰি নুফুৰিলে আছে কেলে বহাম মই তোমাকে বহাম আজিলৈকে মই বহুৱাই নাই মা বহিছে তুমি বহিছা আৰু বেলেগ কোন বহিছে নো বেলেগ ছোৱালী বহাই নাই আজিলৈকে বেলেগ ছোৱালী এতিয়া যদি বহিবলৈ হয় ইয়াত তুমিয়ে বহিবা জিৰ'পা ময়ে লগত আছো yes ময়ে থাকিম তোমাকে বহাম ইয়াত নবহাও মই ইয়াত তোমাক এইটো সিট সদায় তোমাৰ এইটো সিট মোৰ ঠিক আছে you understand yes forgotten yes তো গাইজ এতিয়া আমি যাওঁ টাউনৰ ফালে মানে অকমান কিবা এটা লৈ আহোঁগে বুলি ভাবিছো দিনটো অকল সোমাই আছো বৰ খাই আছো মানে সেইটো কাৰণে যাওঁ এতিয়া বাহিৰলৈ এনেই ওলাই যাওঁ মানে হয়নে হয় বলা আজি এক মই মালিক বনাই দিছো 100 টকীয়া মালিক বহুত একদম মানে মালা মাল লৈছো মই 100 টকা দিছো বোলো মালিক তুমি আজি yes চলো so let's go আজি তুমি মালিক যিমান জি লাগে লৈ লোৱা কোন লৈ লোৱা গাইজ আমাৰ ইয়াতো ঘোঁৰা আছে আপোনালোকে চাব নেকি ঘোঁৰা তিনিটা ঘোঁৰা আছে এতিয়াহে দেখিছে এইটো এটা ঘোঁৰা এইটো এটা ঘোঁৰা আৰু এইটো এটা ঘোঁৰা সুন্দৰ
খালি বগাকেইটা বেছি ভাল লাগে আমাৰ ইয়াত এনেকুৱাবোৰে পায় নেকি গুড়া হয় থাকে বগাও থাকে ইমান নাই আমি আহিছিলো সেই হেল চাবলৈ সানসেট চাবলৈ আহিছিলো কিন্তু চক না আমাৰ মানে ফোনেদি বনাও ন বগা বগাহে দেখাইছে মানে আমাৰ কিন্তু ইণ্ডিয়ান অৰিজিনেলি ভিউটো বহুত ধুনীয়া দেই আপোনালোকক মই আমি হেতু ভিউ দেখাব পৰা নাই ভালকৈ ইন ফিউচাৰ আমি দেখাম আৰু ইয়েস আজিতো মই সপোনত আনকি ড্ৰোন চলোৱা সপোনো দেখিছো অটো চলোৱা সপোনো দেখিছো এতিয়া লাইফটো কোনপিনে যায় নাজানো অটো চলাম নে ইউটিউবাৰ বনিম নে গাইজ আমি আহি পালোহি তাৰ পৰা মানে জলে গৈছিলো যে তাৰ পৰা আহিলো ঘৰ অহাৰ পাছত এতিয়া আমি খাবলৈ লৈছো চাহ মানে চাহ খাবলৈ চাই পিলো এইটো আপোনাৰ ট্ৰাইপডটোত লৈছো যে একদম কিবা লাগে মানে আপোনাৰ হাতখন বিষাই যায় মই ভাবিছিলো বৰ সহজ চাগে আজি আমাৰ চাহ লগত খাবলৈ আছে চিংৰা মোটৰ ফেভৰেট সমোসা ইয়েছ আৰু কিবা কিবি আছে আৰু বিশেষকে মই এইকেইটাহে ভাল পাওঁ এইকেইটা গুড মৰ্নিং গাইজ কালি একচুৱেলি ভিডিঅ'টো এণ্ডিং কৰিব নোৱাৰিলোঁ কাৰণ মোৰ গাটো বেছি বেয়া হৈ আহিলে সেইটো কাৰণে শুই থাকিলোঁ তো ভিডিঅ'টো মানে এতিয়া ৰাতিপুৱা শ্বুট কৰিছোঁ হা মানে কথাটো হ'ল যে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তেন্তে আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানতে সামৰণি আহিছোঁ বাই বাই